हेलो गाइज वेलकम टू माय यूट्यूब चेनेल। प्रथमते आपनालोকৰ সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আজি আকৌ আপোনালোকৰ ওচৰলৈ মোৰ এটি নতুন ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ। ঘৰত এনে আছোঁ সব ভাবিছোঁ কিবা কিবি বনাই আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰোঁ আৰু নিজৰো টাইম পাছ হ'ব। সো আজি বনালোঁ মাছ তৰকাৰী। আহকচোন চাব কেনেধৰণে বনাইছোঁ। মাছ ধুই মেলি ৰেডি। এতিয়া অকণমান হালধি দি আৰু নিমখ অলপমান দি ফ্ৰাই কৰিম। মোবাইল ধৰি মিলাবলৈ অসুবিধা, এবাৰ মোবাইল থাকিব লগা হয়। মাছ ফ্ৰাই কৰি অলপ গৰম হ'ব দিওঁ, তাৰপিছত তেল দিম। গৰম হৈ গ'লে ভাল, তেতিয়া মাছটো ভাঙি নাযায়। কেৰাহী গৰম হৈ গ'ল, এতিয়া তেল দিম। নিজৰ জোখত দিব আৰু কিমান দিব লাগে। তেলখিনি গৰম হ'লেকে অলপ ৰৈ দিম। তেল গৰম হৈ গ'ল, এতিয়া মাছ ফ্ৰাই কৰিম। মাছ পিচ দিয়াৰ লগালগ উল্টাই দিব, তেতিয়া মাছ পিচ ভাঙি নাযায়। মাছ ফ্ৰাই হ'লেকে মছলা ৰেডি কৰি লৈছোঁ। নহৰু, সৰিয়হ, পিঁয়াজ পিচি থৈছোঁ নিজৰ জোখমতে। আপোনালোকৰ নিজৰ জোখমতে পিচি ল'ব। তাৰপিছত অলপমান ৰঙচুলকা গুড়ি, অলপমান ধনিয়া গুড়ি, তাৰপিছত হালধি গুড়ি আৰু অলপমান মিট মছলা দিব। আৰু মিট মছলা নিদিলেও হয়, দিলে আৰু অলপ বেছি সোৱাদ হয়, আপোনালোকৰ ইচ্ছামতে। এতিয়া মাছ তৰকাৰী বনাম আৰু তেল গৰম হোৱাৰ পিছত দুটামান মেথি দি দিব, বেছি নিদিব, দুটামানেই দিব। তাৰপিছত মছলা মছলাখিনি ভালকৈ ভাজি ল'ব। মছলাখিনি ভালদৰে ভাজি লৈ তাৰপিছত নিমখ দিব পাৰে। প্ৰথমতে দিব পাৰে, পিছতো দিব পাৰে, আপোনালোকৰ সুবিধা লৈ তেনেকৈ দিয়ে। আলু দি ভাজি তাৰপিছত এতিয়া নিমখ দিম। আলুখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত বিলাহী আৰু ধনিয়া ৰেডি কৰি থৈছোঁ, তাৰপিছত বিলাহী ধনিয়া দিম। নতুন আলুৰ বাবে গৰম পানী দিছোঁ, তেতিয়াহ'লে আলুখিনি গম পাই যায়। আলুখিনি ভালদৰে ভাজি ল'লোঁ, বিলাহী দি ভাজি ল'লোঁ। ধনিয়া লাষ্টত দিম, এণ্ডিঙত দিয়া হ'ব আৰু। সিজিবলৈ অলপ দি থৈ দিম। ভজা হৈ গ'লে আমাৰ আলু আৰু বিলাহী, এতিয়া পানী দিম।
দিব